নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ হয়তো নিশ্চয় ভাল। আৰু মই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ এনেকৈ ৰাতিপুৱাই ৰ'দ ওলাইছে, তো চাবলৈ বিৰাটেই ভাল আছিলে। কিন্তু গৰমো লাগি আছে বিৰাট, এইকেইদিন ধৰি বহুত গৰম লাগি আছে। ৰ'দটো ভালকৈ দেখাই নাযায় আছে দূৰত কাৰণে, তো বগা বগা দেখা পাই আছে। আৰু চৰাই মাত শুনা পাইছে না? ইমানেই ধুনীয়া মাত শুনি আছোঁ, ইমানেই ধুনীয়া মাত, তো কি মনটো কিবা এটাই ভাল লাগে, মানে বহুত বেছি কিবা এটাই ভাল লাগি গৈছে। আমাৰ ঘৰত দেখাবলৈ কেনেকুৱা এইটো বস্তু না, আমি দুখীয়া মানুহ যিহেতু। আৰু মুৰ্গীটো ইফালে যাইছে, চাচোন চা। আৰু ফলো ফুলি আছে, এয়া মালভোগ কল ডাঙৰ হোৱা নাই, কেইদিনমান পিছত পকিলে ডাঙৰ হৈ খাবলৈ পাম। আৰু তো আমাৰ ঘৰত যি আছে, তামোল গছ, কলগছ, আম গছ, এইবোৰকে দেখাইছোঁ। আৰু দেখাবলৈ ভাল একো বস্তু নাই। তো গাঁৱৰ পৰিৱেশ এইবিলাক, গাঁৱলীয়া মানুহ যিহেতু আমি, গাঁৱৰ পৰিৱেশবোৰকে, গছ গছনি যি আছে সেইবোৰকে দেখাইছোঁ। আৰু আমাৰ গাঁৱৰ ঘৰ যিহেতু এনেকুৱাই, আৰু ভগা চিগা হ'লেও আৰু নিজৰ গাঁওখন, নিজৰ ঘৰখন বহুত বেছি ভাল লাগে। মানে নিজৰ ঘৰত থকাটোৱে ভঙা চিগা হ'লেও মজাটোৱে বেলেগ ন। আৰু চৰাই মাত যে ইমান ধুনীয়াকৈ মাত দি আছে ৰাতিপুৱাই, ইমান ভাল লাগিছে। আৰু মুৰ্গীটোৱে এয়া পৰা ভাতবিলাক খাই আছে, চাচোন চা। আৰু এয়া দেখা পাইছে জেতুকা গছ একদম কোমলীয়া কোমলীয়া পাত ওলাইছে, পানী পৰিছিল না কেইদিনমান আগতে, তো ভাল হৈ উঠিছে, এখন ভাল দেখা গৈছে একদম। আৰু মই জেতুকা পাতে লগাওঁ, মানে জেতুকাৰ মেহেন্দি ৰংটোৱে লগাওঁ। মই নখ পালিচ বেছি নলগাওঁ হাতত, আঙুলিত। এয়া লগাইছোঁ চাওক। মোক জেতুকা পাতটোৱে লগাই ভাল লাগে, সেইবাবে মই জেতুকাই লগাওঁ। আৰু এয়া হৈছে আমাৰ বৌহঁতৰ গৰু, তো বাছুতা ক'তবা আছে নাজানো। এয়া গাইটো বান্ধি থৈছে, ইয়াতে ঘাঁহ খাই আছে। এয়া ভাল লাগে আৰু ৰাতিপুৱা এনেকৈ। আৰু গোঁসাই মন্দিৰ সেইটো ইফালে ডাইন চাইডত। আৰু এইটো হৈছে আমাৰ বৌহঁতৰ ঘৰ, বনাই আছে, হোৱা নাই, চৰকাৰৰ ঘৰ। গোঁসাই মন্দিৰটো একদম বন হৈছে, চাফা কৰিবলৈ তেনেকৈ টাইমে পোৱা নাই, কামত যাওঁ আহোঁ এনেকৈ। আৰু এইটো কিবা 12মাহী ফুল নে কিবা ধুনীয়াকৈ ফুলিছে, ভাল লাগে। আৰু এনেকুৱা পৰিৱেশ বস্তুবিলাক চাই কিনে উঠাবলৈ মন গ'ল ভিডিঅ'টো, উঠালোঁ আৰু বনালোঁ। এয়া হৈছে এইটো দেখা পাইছে, এয়া মিঠালাও গাছ উঠিছে, আৰু লগতে আছে অমিতা গাছ। তো বাবাই জলঙা বান্ধি দিছে, তো ফুলিলে খাবলৈ পাম। আৰু আমাৰ ঘৰখন ভাল নহয় একদম, আৰু লাজ লাগে দেখাবলৈ, তথাপিও দেখাইছোঁ। আৰু ভগা চিগা ঘৰ হ'লেও নিজৰ ঘৰখনৰ নিচিনা ঘৰ নাই। আৰু চৰাই মাতবোৰ শুনা পাইছে না? কিন্তু দেখাবলৈ পৰা নাই, কাৰণ গছৰ ওপৰত থাকে, তো কেমেৰাত ধৰিবলৈ নাপাব আপোনালোকে, সেইবাবে দেখাবলৈ পৰা নাই। আৰু ট্ৰেক্টৰ যাই আছে, ট্ৰেক্টৰৰ শব্দ শুনা পাইছে। এইটো হৈছে আমাৰ ৰাস্তা ঘৰৰ। আৰু এইখনে হৈছে আমাৰ গাঁও। তো সকলোৱে দুখীয়াই ক'বলৈ গ'লে। আৰু এনেকুৱাই, আৰু আমাৰ গাঁওখনৰ পৰিৱেশবোৰকে দেখাইছোঁ আজি। তো নিজকে মই দেখুৱাই নাই, শেষতহে দেখা পাব ভিডিঅ'টোৰ শেষত। তো কামত গৈছিলোঁ, মই কামৰ পৰা ঘৰত আহি আছোঁ, সেই ভাবিলোঁ যাওঁতে উঠাওঁ, তো ঘৰত যাই কাম বন কৰি গা পা ধুই তো আহিবলৈ ইচ্ছা নহয়, মানে ভাগৰ লাগে। সেইকাৰণে ভাবিলোঁ যাৱাতে উঠাই লওঁ। আৰু এইটো হৈছে কল বাগান মানে, আৰু হেৰিও আছে, তামোল পুলিও দিছে, তামোল গছো আছে। এনেকুৱাই আৰু গাঁও, আৰু পথাৰ আছে চাইডত, বাঁহ গাজ আছে এইফালে। সৰুটো দেখা পাইছে দোকান হয়, তিনিআলি দোকান, ট্ৰেক্টৰ যাই আছে, তিনিআলি দোকান আমাৰ গাঁৱৰ। চাহ হোটেলো আছে, গ্লামাল দোকানো আছে। আৰু এইটো হৈছে স্কুল, প্ৰাইমাৰী স্কুল আমাৰ গাঁৱৰ। সেইটো লব্বাৰ বাগান হয় বেলেগৰ। আৰু বলফিল্ড এতিয়া দেখা পাইছে, 15 আগষ্টত ফুটবল খেলা হয় তাতে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ মা কালী মন্দিৰ, ৰাইজে পূজা কৰে আঘোণ মাহত। এইটো আগত ভিডিঅ'ত এটা দেখাইছিলোঁ, তো যদিহে চোৱা নাই চাব পাৰে আপোনালোকে। এনেকুৱা আৰু আমাৰ গাঁওখনৰ পৰিৱেশবোৰকে দেখাইছোঁ। আৰু আবেলি এখন 4টা বাজিল, 4:30 5টা বাজে। আৰু কামত গৈছিলোঁ, কামৰ পৰা আহিলোঁ ঘৰত, গা পা ধুই চাফা চুফা হ'লোঁ। তো কি কৰিম, এনেই ওলাইছোঁ আৰু ৰাস্তাৰ পিনে ওলালোঁ। আৰু আমাৰ বাপেৰে ক'তবা জাগা ওলাইছে,
আৰু চুলি থুলি একেবাৰে ওপৰত বান্ধি লৈছোঁ মানে বহুত ৰ'দ দিছে এই দুদিন এইকেইদিনৰ পৰা বিৰাট ৰ'দ দি আছে মানে মস্ত গৰম লাগে একদম পানী হৈ যায় ঘাম ওলাই একদম চেলচেলা হৈ যাওঁ খালি পানীয়ে খাম কামত গ'লেও একদম কোনোমতে 4টা বজা লাগি থাকোঁ আৰু ছুটি মাৰি আহোঁ ঘৰত গা ধুব পালে ভাল লাগে কি জানা চৰাই মাত ইমানেই শুনা পাওঁ এতিয়াও শুনা পাই আছোঁ আপোনালোকে পাইছেনে নাই কমেণ্ট কৰিব চৰাই মাত ইমানে ভাল লাগে কিবা এটা মানে প্ৰাকৃতিক বস্তু না কিবা এটাই ভাল লাগে মানে শুনিলে এনে ঘৰত থাকিলে মানে শুনা পাবই আৰু একদম চৰাই মাত আৰু ক'ৰবাত গ'লে বেছি হয়তো শুনা নাপাব কিন্তু ঘৰত থাকি যদি মই ভিডিঅ' বনাওঁতে চৰাই মাত শুনা পাব ইমানেই আহে আমাৰ ঘৰত মানে ইমানেই আহে আমাৰ বাঁহ বাৰী আছে যে বাঁহ লৈছে নেকি বাঁহ লৈছে হ'ব কিজানি চৰাইগিলা সেইকাৰণে আৰু বহুত বেছিকৈ আহি থাকে আৰু আম ফলি আছে যে আম খাবলৈ পায় আম থকিয়ে খায় মানে সৰি থাকে তলত গোটেইটো খাব নাপায় তো থকিয়ালে তলত পৰি যায় তো থকিয়াই সেইবাবে ইমান আহি থাকে আৰু নিজৰ ঘৰখন ক'বলৈ গ'লে নিজৰ গাঁওখন আৰু নিজৰ ঘৰখন ভঙা চিঙা ঘৰ হ'লেও কিন্তু নিজৰ ঘৰৰ নিচিনা শান্তি ক'তোই নাই নিজৰ ঘৰত থাকি বহুত ভাল লাগে ভঙা চিঙা ঘৰ হ'লেও বহুত ভাল লাগে আৰু নিজৰ গাঁওখনক বহুতে ভাল লাগে যেনেকৈ নহওক কিয় সেয়ে আৰু দেখালোঁ অকণমান আমাৰ ঘৰখনৰ আমাৰ গাঁওখনৰ অলপমান তো চাই কেনেকুৱা পালে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ সামৰিছোঁ আকৌ লগ পাম বুলি আশা কৰোঁ তো বাই বাই ফ্ৰেণ্ডছ প্লিজ